কথা নাই কথাটো হল আজি মই গধূলি মানে বাবুক টিউশনৰ পৰা লৈ আহি দেখিলো পোষ্টাৰ গোটেইখিনি ফাৰি থৈ দিছে মই ভাবিলো অকমান ফাৰিছে বোধহয় কিন্তু নহয় আমাৰ এইখিনি এৰিয়াত যিমান পোষ্টাৰ লগাইছো গোটেইবিলাক ফাৰি চিঙি তলত ফেলাই থৈ দিছে এনেকুৱা বেয়াকে ফেলাই থৈ দিছে যে দেখি মই থাকিব নোৱাৰিলো কান্দি কান্দি এইখিনি মানুহকো সুধিলো কোনে কৰিছে কিন্তু কোনেও একো নকয় নাজানে গম পোৱা নাই তো এইখিনি আমাৰ এৰিয়াটোত যিমান আছে কমসে কম 50 খনৰ ওপৰত পোষ্টাৰ হ'ব গোটেইবিলাক ফালি চিৰি চেছ কৰি থৈ দিছে আমাৰ এটিএমৰ ওচৰত লগোৱা হৈছিল তাতেও ফালিছে তো কিয় ফালিছে আমাক লাগে দাদাৰ পোষ্টাৰ কেইখনে কি ক্ষতি কৰিছিল আমাক হেতু লাগে পোষ্টাৰ কেইখন লগোৱাতে কি ক্ষতি হৈছিল ওয়াল কেইখন বেয়া হৈছিল নে কি বেয়া হৈছিল আমি ইমান লাগি আছো দাদাই নিয়াৰ কাৰণে আৰু আজি আমি দাদাক ভাল পাও বুলি সবে কও কিন্তু আজি দাদাৰে পোষ্টাৰ আমি আজি দাদাৰ ফিল্মখন ৰিলিজ দিব 3 দিন আছে মাত্ৰ 4 দিন আছে তাতে আজি আমি এই ঘটনা কৰিলো এসপ্তাহ কি আমি ৰাখিব নোৱাৰিলো নেকি জুবিনদাৰ পোষ্টাৰখিনি গোটেই অসমবাসী যেতিয়া কান্দি আছে কিন্তু আমাৰ ইয়াতে এইটো বহুত ইমান ডাঙৰ ঘটনা হৈছে যিটো লৈ সঁচাকৈ বহুত বেছি মৰ্মাহিত হৈছো বহুত বেছি দুখ লাগিছে সঁচাকে মনৰ পৰা দুখ লাগিছে বিশ্বাস কৰিব পৰা নাই মানুহে ইমান বেয়া কৰিব পাৰে ইমান নিজ মানসিকতা কাবাৰ যে আছে এখন দুখন নহয় 50-60 খন পোষ্টাৰ গোটেই চেছ কৰি দিছে আমি দাদাহঁতৰ লগত লাগি 12:30 এটালৈকে পোষ্টাৰিং কৰিছো ৰাতিয়ে দিনে 300-400 পোষ্টাৰিং কৰিছো কিন্তু আজিলৈকে মানে আজি যেটো দেখা পাই মানে সঁচাকে কও যে বহুত বেছি দুখী হৈছো এনেকুৱা কৰিব নালাগছিল যোনে কৰিছে আমাক হে মানুহজন লাগিব তেও আহিব লাগিব কেমেৰা পুলিচে যি কৰে প্ৰশাসনে যি ব্যৱস্থা লৈ লব কিন্তু ৰাজহুৱাভাৱে তেও ক্ষমা খুজিব লাগিব তেও শাস্তি পাব লাগিব এইটোৰ কাৰণে তেও শাস্তি পাবই লাগিব আমি সকলোৱে আছো আছেনে আপোনালোকে সবে আমি সকলোৱে আৰু সেই দিনাও থানাৰ ওচৰত যোনটো আমাৰ থানাৰ ওচৰত এটা আমাৰ হৈছিল অংকন কৰিছিলে থানাৰ ওচৰতে থানাৰ একদম লাগি থকা ৱালতে লগাই থৈ দিছিলে তো আমি সিদিনাখন দেখা পালো যে জুবিনদাৰ যিটো টুপি আছিলে তাতো ৰং সানি থৈ দিছে আৰু চকুতো ৰং সানিছে তো আমি সেইটো কাৰণে এখন এজাহাৰ এখন দিছিলো তো প্ৰশাসনে আজিলৈকে সেইটো লৈ পেলাই একো বিধিত ব্যৱস্থা লোৱা নাই সো আমি বিচাৰো যে সেইটোৰ ওপৰত বিধিত ব্যৱস্থা এটা লওক আৰু আজি যিখিনি মানে হেৰি বেয়া কাম কৰিছে সেই বেয়া কামখিনি বহুত বেয়া লাগিছে কাৰণ আমি নিজে কষ্ট কৰিছো আমি প্ৰমোশন কৰা নাই আমি প্ৰমোশন কোনো সামাজিক মাধ্যমত কৰা নাই আমি নিজে কষ্ট কৰি পেলাই এইখিনি আমি প্ৰমোশন কৰিছিলো প্ৰমোশন নহয় একচুয়ালি এইটো ক'ব নালাগে কাৰণ আমাৰ যিটো আবেগ জড়িত আছে আৰু সাগে কোনোবাই ভাবিছে যে জুবিন গাৰ্গৰ ফেন আমাৰ কুকুৰাঝাৰত নাই বুলি কিন্তু আমি আছো আমাক ফেন ক্লাব নালাগে কিন্তু আমি ফেন ক্লাব নহলেও আমি জুবিন গাৰ্গক আমি সদায় মনত ৰাখিম আৰু সদায় জুবিন গাৰ্গ আমাৰ লগত থাকিব হেতু কাৰণে আমি দাদাৰ কাৰণে আমি কৰিছো আৰু কৰি যাম আৰু ভৱিষ্যতেও কৰিম তো হেতু কাৰণে আজি যিখিনি অপ্ৰীতিকৰ ঘটনা যিটো হৈছে হেতু কাৰণে বহুত বেয়া লাগিছে আৰু হেতু কাৰণে এটা উচিত ব্যৱস্থা এটা যদি প্ৰশাসনে লয় তেতিয়ালে আমি ভাল পাম আৰু যদি নলয় তেতিয়ালে তাৰ ব্যৱস্থা আমি নিজে কৰিম এটা কমপ্লেইন কৰিছিলো থানাত যে আমাৰ থানাৰ অফিচৰত যোনটো আমাৰ ৱালখন আছে তাতে আৰি দিয়া আছিল তাতে জুবিন গাৰ্গৰ এটা ফটো প্ৰতিচ্ছবি আছিল কিন্তু প্ৰতিচ্ছবি দেখিলো কিছুমানে ৰং সানি দিছে ৰং সানি মূৰত টুপি তেনেকৈ ৰং সানি আছে এতিয়া প্ৰশাসনৰ পৰা কি ব্যৱস্থা লৈছে এতিয়ালৈকে হয়তো এফআইআৰ লোৱা নাই নে লৈছে গম নাপাওঁ কিন্তু কোনো ষ্টেপ হোৱা নাই আজি দেখা পালো আমাৰ ষ্টেট বেংকৰ ওচৰৰ পৰা আমি কিছুমান পোষ্টাৰ লগাইছো জুবিনদাৰ ৰৈ বিনালে চিনেমাখনৰ পোষ্টাৰটো লগাইছিলো অহা 31 তাৰিখে ৰিলিজ হ'ব কিন্তু সেই পোষ্টাৰবিলাক প্ৰায় 50 খনৰ পৰা ষ্টেট বেংকৰ পৰা সিধা এনেকৈ গোটেই যিমান পোষ্টাৰ আছে গোটেইবিলাক কোনোবাই চিৰি পেলালে আৰু আমাৰ এটিএমৰ ওচৰতো আছে নিশ্চয় তাতে কেমেৰা আছে বস্তুবিলাক চব যদি ভালকে চালি জাৰি চাই সেইটো ভালকে পাই যাব কিন্তু এইটো বস্তু আমাৰ হাতত নাই এইটো প্ৰশাসনে যদি এইটো হাতত লয় তেনেহ'লে নিশ্চয় এইটো আমি